Welcome to Rock Shrihant, my YouTube channel. নমস্কাৰ। আজি মই যিটো টপিক লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ সেই টপিকটো হৈছে বৰ্তমান এটা জ্বলন্ত সমস্যা গোটেই ভাৰত বা অসম। মই গোটেই ভাৰত বা অসমৰ কথা নকওঁ, মই অকল আমাৰ গুৱাহাটীৰ কথা ক'ব গৈ আছোঁ, যিহেতু মই গুৱাহাটীৰ বাসিন্দা। তাৰ কাৰণে এতিয়া গুৱাহাটীৰ এটা চবচে বৰ্তমান জ্বলন্ত সমস্যা হিচাপে দেখা দিছে ভাড়াঘৰ। এই ভাড়াঘৰক লৈ মই সামান্য এটা ভিডিঅ' কৰিব বিচাৰিছোঁ, সামান্য আভাস এটা আপোনালোকৰ ওচৰত দিব বিচাৰিছোঁ বৰ্তমান কেনেকুৱা পৰিস্থিতি চলি আছে গুৱাহাটীত। তাৰ আগতে মই আপোনালোকক ৰিকুৱেষ্ট কৰোঁ, যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক। আৰু এই ভিডিঅ'টো সম্পূৰ্ণ নোহোৱালৈকে আপোনালোকে অনুগ্ৰহ কৰি চাওক, কাৰণ এতিয়া বৰ্তমান ভাড়াঘৰ এটা জ্বলন্ত সমস্যা হৈ পৰিছে গুৱাহাটীত অলমষ্ট 50তকৈ বেছি % মানুহ ভাড়াতীয়া। কিন্তু ভাড়াতীয়া হ'লে কি হ'ব, এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ, যদি আপুনি এটা ভাড়াঘৰ বিচাৰে তেনেহ'লে আপোনাৰ ঠিক যেন পৰ্বতত কাছৰ কণী বিচৰাৰ দিনা হৈছে। আপুনি মাহ দিন ধৰি ভাড়াঘৰ বিচাৰক, এটা মনোভূত ভাড়াঘৰ নাপাব। আৰু যদিও আপুনি ভাড়াঘৰ এটা পায় তেনেহ'লে তাৰ যিটো ভাড়াঘৰৰ মালিকে শুনাই তাৰ সেই ভাড়া আকাশলংঘী হয়। একোজন সাধাৰণ মানুহৰ কাৰণে, সাধাৰণভাৱে জীৱিকা কৰি থকা মানুহৰ কাৰণে সেই যিখিনি ভাড়া তেখেতে মালিকে বিচাৰে সেই হিচাপত দিয়াটো সম্ভৱ নহয়। ভাড়া দিলে খাব নোজোৰে, খাব গ'লে ভাড়া দিব নোজোৰে। বৰ্তমান এনেকুৱা কথা হৈ পৰিছে গুৱাহাটীত। ধৰক কিবা কৰি আপুনি যে ভাড়াঘৰ পালে, ভাড়াটো মিলালে আপুনি, এতিয়া ভাড়া ঘৰটোৰ কণ্ডিশ্যনলৈকে। কিছুমান এনেকুৱা ঘৰ আছে যদি বৰষুণ দিয়ে আপোনাৰ ডাইৰেক্ট পানী আহি আপোনাৰ ঘৰৰ ভিতৰত সোমাব। এজাক বৰষুণত আপোনাৰ পানী আপোনাৰ ঘৰৰ ভিতৰলৈকে সোমাব। বা আপোনাৰ ভাড়াঘৰটো তেওঁলোকে ঠিকে দিয়ে, তাতে কোনো ধৰণৰ বাৰাণ্ডাৰ ব্যৱস্থা নকৰে য'ত আপুনি থিয় হ'ব পাৰে বা অকণমান বহিব পাৰে। পানী এটা জ্বলন্ত সমস্যা গুৱাহাটীত, পানী নাপায়। আপোনাক ভাড়া দিয়াৰ সময়ত ঠিকে ক'ব যে 24 আৱাৰ্ছ ৰানিং ৱাটাৰ পাব, কিন্তু 24 আৱাৰ্ছৰ 2 আৱাৰ্ছো ভালকৈ আপোনাক পানী নিদিয়ে। পানীৰ কথা ক'ব গ'লে আপোনাক ক'ব যে এইমাত্ৰ পানী দিছিলোঁ, খতম হ'লেনে? পানী নাপায় আপুনি। আৰু ৰুমবিলাক বনাব আপোনাৰ 4x5, 4x8, 5x6 তেনেকুৱা ধৰণৰ হিচাপত। চবচে ডাঙৰ কথা হৈছে যিটো টয়লেট বনাব তেওঁলোকে ভাড়াতীয়াৰ কাৰণে, সেই টয়লেটত আপুনি সোমালে, আৰু এটা কথা, টয়লেটটোৰ লগতে তেওঁলোকে গা ধোৱাৰ ব্যৱস্থাও ৰাখে। মানে একেটা বাথৰুমতে তেওঁলোকে মানে সেই পাতকৰ্ম ফেৰাও কৰিব লাগিব আৰু গাও ধুব লাগিব, কাপোৰ ধুব লাগিব, গোটেইখিনি কৰিব লাগিব। মানে বাল্টিটো সোমালে আপুনি সোমাব নোৱাৰে, আপুনি সোমালে বাল্টিটো ভালকৈ সোমাব নোৱাৰে, এনেকুৱা ধৰণৰ অৱস্থা। আৰু ডাঙৰ কথাটো হৈছে যিটো কিটচেনটো এনেকুৱা হিচাপত বৰ্তমান ভাড়াতীয়াৰ কাৰণে বনাই ভাড়াঘৰৰ মালিকে গুৱাহাটীত, মানে আপোনাৰ ভালকৈ চিলিণ্ডাৰটো নোসোমায়। চোলা তোলা বাদ দিয়ক, কাঁহী বাতি বাদ দিয়ক, আপুনি থিয় হৈ যে ভাত বনাব এইটো সম্ভৱ নহয়। আৰু আপোনাৰ এতিয়া কি কৰে, যিখিনি ভাড়াঘৰৰ মালিক আছে তেওঁলোকে ভাড়াতীয়াৰ পৰা যিটো ইলেক্ট্ৰিচিটি বিল লয়, কোনো ধৰণৰ এক্সট্ৰা বিল নিদিয়ে। এটা চাবমিটাৰ ৰাখে তেওঁলোকে, আৰু সেই চাবমিটাৰত তেওঁলোকে কি কৰে, পাৰ ইউনিট 8 টকা 9 টকাকৈ লয়, যিটো হ'ব নালাগে। যিটো কমাৰ্চিয়েল আপোনাৰ ইলেক্ট্ৰিচিটি বিল, তাতো আপোনাৰ 9 টকা নহয়, 8 টকা নহয়। এনেকুৱা ধৰণৰ বিভিন্ন জ্বলন্ত সমস্যা আছে। গতিকে আমাৰ গুৱাহাটীত যিখিনি ভাড়াতীয়া আছে বৰ্তমান, সকলোখিনি একগোট হোৱাটো দৰকাৰ। এটা ভাড়াতীয়াৰ কাৰণে এটা স্পেচিফিক এটা সংগঠন দৰকাৰ। আৰু ভাড়াতীয়াৰ চবচে ইম্পৰ্টেণ্ট কথা হৈছে গভৰ্ণমেণ্টে এখন ভাড়াতীয়াৰ কাৰণে পাৰ্টিকুলাৰ পাছ কৰিব লাগে, আইন পাছ কৰিব লাগে, যাতে ভাড়াতীয়াখিনিক বৰ্তমান যিটো শোষণৰ বলি হৈ আছে তাৰ পৰা তেওঁলোকে মুক্তি পায়। আশা কৰোঁ আপোনালোকে মোৰ এই যিখিনি ইনফৰমেশ্যন মই আপোনালোকক আগবঢ়াইছোঁ ভাল পাব, লাইক কৰিব আৰু শ্বেয়াৰ কৰক, যাতে যিখিনি ভাড়াতীয়া বৰ্তমান গুৱাহাটীত কষ্ট পাই আছে তেওঁলোকৰ এটলিষ্ট 1% হ'লেও হেল্প হয়। থেংক ইউ।